সেই বন্ধু বান্ধৱীসকল কি খবৰ আৰু খবৰ নিশ্চয় আপোনালোকৰ ভাল। আজি পিকনিক যাম, ৰেডি হৈ আছোঁ এতিয়া। ক'ত যাম আপোনালোকক গৈ থাকোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো ফাইনেলি আমি য'ৰ পৰা যাম পিকনিকলৈ তাত পাই গৈছোঁ। আপোনালোককতো পোৱাই নাই কাৰ লগত যাম। মই মানে য'ত মেকআপ শিকিছিলোঁ একাডেমীৰ পৰা যাম, আৰু মেমহঁতো যাব আমাৰ লগত, বহুতখিনি যাব। আৰু মোৰ লগত আছে জ্যোতিকা আছে। হাই, গুড মৰ্ণিং। জ্যোতিকা মানে বেছি দেৰি হোৱা নাই, মই কিন্তু বহুত দেৰিতে আহিলোঁ। যাম বুলি বহুত সোনকালে কৈছিলে, সেইবাবে সোনকালে আহিলোঁ। বাকী চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ, আৰু ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। তো ফাইনেলি আমাৰ মেমৰ হৈছে আৰু কৈ দিয়ক খবৰ সকলোৰে। চ' ফাইনেলি আমি যাব ওলাইছোঁ কাজিৰঙা। আই হোপ ট্ৰিপটো আমাৰ খুব এনজয় কৰিম আমি, আৰু যোনসকল নগ'লে তেওঁলোকক আমি জ্বলাম, বহুত জ্বলাম মানে, আৰু চাই থাকিব ভিডিঅ'টো। যোন নগ'লে। চ' আজি আমি পুৰা এনজয় কৰিম। এণ্ড অবভিয়াছলি বছৰৰ শেষত আমি নতুন বছৰটো ভালদৰে মানে আঁকোৱালি ল'ম বুলি ভাবিছোঁ, আৰু ভালকৈ ৱেলকাম কৰিম। চ' আমি এনজয় কৰিম। বাকী আপোনালোকে চাই থাকিব, আৰু লগত চাই লওক এয়া যাব ৰেডি এতিয়া যাবলৈ। আৰু মেজিকো যাব, মেজিকত মানে ডাঙৰখিনি যাব। আমাৰ গাড়ী তাত আছে ট্ৰেভেলাৰ, তো দেখাই আছোঁ ব'লক। আমাৰ জ্যোতিকাইও বনাই আছে, এই আমাৰ ফাৰ্মিং। কিবা এটা কৈ দিয়া। এনজয় মানে আমি বহুত বেছি হেপী পিকনিক যাম, আৰু বহুত এনজয় কৰিম। আপোনালোকে চাই থাকিব। আমি গৈ আছো এতিয়া। আমাৰ ৰিম জিম, হাই। কিমান এনজয় কৰিবা আজি? তামাম। খানাটো কিমান দিবা? খানাটো সেইটো মোৰ লগত ইমান চিষ্টেম নাই খানাৰ লগত, কাৰণ খানাৰ লগত চিষ্টেম নাই মানে, তাই নাখালেও হ'ব আৰু নাখালেও খাবই, তাৰমানে খাবই। এনাৰ্জিটো লাগিব ন এনজয় ঠিক কৰিব। আছে, আমি এইখনতে যাম ট্ৰেভেলাৰ। এতিয়া উঠিম আৰু এতিয়া গাড়ীত উঠিলো আৰু ৰেডি আৰু যাবলৈ। গাড়ীহে চলাবলৈ বাকী আছে মানে। এই আমাৰ চেলফি লৈছে নে কি লৈছে নাজানো আৰু দেই। ভিডিঅ' বনাইছে বাকী এইফালে। চাই থাকিব ভিডিঅ'টো শেষলৈ।
সেইকাৰণে মানে সাৱধানে লাহে লাহে আহি আছো আৰু মজা পৰি গ'লে মজা ওলাব কিন্তু মোৰ একেবাৰে ডাঙৰ শিলটোলৈ যাম এতিয়া মই বাকী পানীখিনি চাওক কিমান বহুত বেছি চাফা মাছ চাছ আছে চাগে দেখা নাই কিন্তু দেই বালিহে দেখিছোঁ মাছৰ বদলি এইফালে চাওক এয়া চব মানে ফটো মৰাত ব্যস্ত বাকী এই পৰিৱেশটো চাওক এতিয়া গছ গছনিয়ে ভৰা হয় আৰু এতিয়া আমি গৈ আছো ফুৰিবলৈ সকলোখিনি আহি আছে গৈ আছো আৰু আমি পুৰা এনজয় কৰিছো আজি পুৰা পালছ মৰ্টনো খাই লৈছে মানে আৰু এতিয়া মানে পাহাৰৰ ওপৰত উঠি যাম চাই থাকিব বহুত ওখ আছে মানে তলৰখিনি চালে বাপৰে বহুত বেছি ৰিক্সি হয় মানে হ'লেও আহিলোঁ আৰু বহুত পিছল হয় মানে শ্লিপ খালে এবাৰ যদি পৰে আৰু মানে পৰিলে আপুনি গ'ল মানে আৰু বাপৰে এতিয়া আমি যাম তালৈ গৈ আছো জেগাবোৰ দেখিছে নহয় নিজৰা পানী গৈ আছে পুৰা ভিৰ মানে গেডাৰিং হৈ আছে চব ফটো শ্বুটিং চলি আছে বহুত ধুনীয়া আৰু এতিয়া আমি খানা খাবলৈ গৈ আছো চব যোগাৰ হৈ আছে আমি মানে খালে হয় আৰু তো গৈ আছো খানা কি দি খাম আপোনালোকে চাই থাকিব আমাৰ এই খানা খাই আছে প্ৰথম ৰাউণ্ডৰ আমি খাম আৰু কি দি খাইছা দালি আছে মাংস খোৱা তেতিয়া আৰু এতিয়া আমি খাবলৈ ৰেডি হৈছো ৰিস্তানাবাই পুৰা মানে খাই আছে আৰু ৰখিবলৈ নাই খাম আৰু জ্যোতিকে খালেই মই খাওঁ আৰু আমি ঘৰলৈ যাত্ৰা কৰিছো তো এতিয়া বোকাখাটত আছো পেৰা দিবলৈ কৈ দিয়া জ্যোতিকে আমি ইয়াত বেৰা ল'বলৈ সোমাইছোঁ আৰু তাৰপিছত ঘৰলৈ যাম বহুত ভাগৰ লাগিছে বহুত বেছি ভাগৰ লাগিছে পেৰা দাম কেনেকৈ ক'ব দাম বুলি নহয় ইয়াত ভাল আমি সেইখনত পেৰা দামটো বেছিকৈ পালোঁ দেই এতিয়া বেলেগখনলৈ গৈ আছো বেলেগলৈ আহি আছোঁ এতিয়া চাওঁ এইখনতো কিমান দাম আৰু আমি এতিয়া পেৰা কিনিবলৈ এখন দোকানত পাই গ'লোহি তেল হয় এতিয়া মোৰ ভৰিটো লেং খাই গৈছে মানে ভাগৰতে আপোনালোকো আহিব বোকাখাটৰ পেৰা খাব টেষ্টি কেনেকৈ ল'ব কেজি কওক আমি মই 1-1.5 কেজি মান ফোন কৰ এতিয়া আকৌ ফোন কৰ 10 টকা মিলাই দিম দিয়ক 1 কেজি টেষ্টি হয় বোকাখাটৰ পেৰা খাব তোমাক আধা কেজি ল'লে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ লৈ যাব ধন্যবাদ